নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। গতিকে বেছি দেৰি নকৰি বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য ভেলি অফ দ্য কিং ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? ৰজাৰ উপত্যকা কোন দেশত অৱস্থিত? আৰু ইয়াৰ এনচাৰটো হ'ব ইজিপ্ত। নেক্সট কুৱেশ্যন, আস্তানা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? আস্তানা কোন দেশৰ ৰাজধানী? আৰু ইয়াৰ এনচাৰ হ'ব কাজাখস্তান। নেক্সট কুৱেশ্যন, হুইচ ডেট ইজ চেলিব্ৰেটেড এজ ইণ্টাৰনেশ্যনেল উমেনছ ডে? অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ এনচাৰটো হ'ব 8 মাৰ্চ। নেক্সট কুৱেশ্যন, অছলো ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? অছলো কোন দেশৰ ৰাজধানী? আৰু ইয়াৰ এনচাৰটো হ'ব নৰৱে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? আৰু ইয়াৰ এনচাৰ হ'ব নীল নদী আৰু এইটো ইজিপ্তত আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট হট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত বৃহৎ গৰম মৰুভূমি কোনখন? আৰু ইয়াৰ এনচাৰ হ'ব ছাহাৰা। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে? আৰু ইয়াৰ এনচাৰ হ'ব 8টা। আগতে 9টা আছিলে, বৰ্তমান 8টা আছে। নেক্সট কুৱেশ্যন, হু প্ৰপাউণ্ডেড দ্য ল' অফ মোশ্যন অফ দ্য প্লেনেটছ? গ্ৰহৰ গতিৰ নিয়ম কোনে আগবঢ়াইছিল? আৰু ইয়াৰ এনচাৰ হ'ব কেপলাৰ। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফাদাৰ অফ দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ এনচাৰ হ'ব ছান বা সূৰ্য। নেক্সট কুৱেশ্যন, হাউ মেনি টাইমছ ডাজ ছানলাইট টেক টু ৰিচ দ্য আৰ্থ? সূৰ্যৰ পোহৰ পৃথিৱীত উপনীত হ'বলৈ কিমান সময় লাগে? আৰু ইয়াৰ এনচাৰ হ'ব 8.3 মিনিটছ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ দ্য ক্ল'জেষ্ট টু দ্য ছান? সূৰ্যৰ নিকটতম গ্ৰহ কোনটো? আৰু ইয়াৰ এনচাৰ হ'ব মাৰ্কিউৰী বা বুধ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ কল্ড ইভিনিং ষ্টাৰ? কোন গ্ৰহক সন্ধিয়াৰ তৰা বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ব ভেনাছ বা শুক্ৰ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ৱাজ ৱৰ্শ্বিপড বাই ইউৰোপিয়ানছ এজ এ গডেছ? ইউৰোপিয়ানসকলে কোন গ্ৰহক পূজা কৰিছিল? ইয়াৰ এনচাৰ হ'ব ভেনাছ বা শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, গ্ৰীণউইচ ইজ ইন হুইচ কাণ্ট্ৰি? গ্ৰীণউইচ কোন দেশত আছে? ইয়াৰ এনচাৰ হ'ব ইংলেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মষ্ট ষ্টেবল এলিমেণ্ট অফ দ্য এটমছফিয়াৰ? বায়ুমণ্ডলৰ আটাইতকৈ সুস্থিৰ উপাদান কোনটো? ইয়াৰ এনচাৰ হ'ব ৱাটাৰ ভেপৰ বা জলীয় বাষ্প। এইটোৱে আছিল আজিৰ লাষ্ট কুৱেশ্যন। ইয়াৰে ভিতৰত কেইটা উত্তৰ আপোনাৰ সঠিক হৈছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।